তো নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম। তো আজি আমি আলোচনা কৰিম ভিমাইল আৰু অষ্টভেদৰ ওপৰত। ভিমাইল আৰু অষ্টভেদৰ বহু লোকে হয়তো ব্যৱহাৰ কৰি আছে আৰু ইয়াৰ গুণাগুণৰ বিষয়ে বহু লোকে গম পায়। যিহেতু আপোনাৰ ভিমাইল আৰু অষ্টভেদৰ উপকাৰিতা বহুত বেছি। আপোনাৰ প্ৰত্যেকখন ফাৰ্মৰ হাঁহ কুকুৰা হওক গৰু ছাগলী হওক প্ৰত্যেকখন ফাৰ্মতে আপোনাৰ ভিমাইল আৰু অষ্টভেদৰ ব্যৱহাৰ কৰা দেখা যায় আৰু ইয়াৰ উপকাৰিতাও বহুত বেছি। বিশেষকৈ অষ্টভেদটো আপোনাৰ ছাগলী গৰুৰ ক্ষেত্ৰত তেওঁলোকে গাখীৰ উৎপাদন ক্ষমতাটো বঢ়াবলৈ আৰু আপোনাৰ হাঁহ কুকুৰাৰ ক্ষেত্ৰত ভিটামিনৰ কোনো কমি নহ'বলৈ কমি নাযাবলৈ ভিটামিনৰ কোনো অভাৱ নহ'বৰ কাৰণে ভিমাইল আৰু অষ্টভেদটো ব্যৱহাৰ কৰা দেখা যায়। আমাৰ ভিমাইলটো 60 ml টো প্ৰাইচ হয় আপোনাৰ 110 rupees আৰু অষ্টভেদটো 1 লিটাৰ প্ৰাইচটো আপোনাৰ 195। তো আপোনাৰ 1 লিটাৰ অষ্টভেদত আপুনি 60 ml ভিমাইল মিক্স কৰিব লাগে। ইয়াত সম্পূৰ্ণভাৱে আপোনাৰ ডিটেইলছখিনি দিয়া আছে আৰু আপোনাৰ ভিমাইল বুলি ক'লে আপোনাৰ ভিমাইলত থকা আপোনাৰ ভিটামিনবোৰৰ বিষয়ে আপোনাৰ ইয়াত লিখাই আছে। আপোনাৰ নিউট্ৰিচন ভেলু পাৰ ml, ভিটামিন এ, ভিটামিন D3, ভিটামিন ই আৰু ভিটামিন 12। তো এই দুটা বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ হাঁহ ছাগলী হওক বা গৰু ছাগলীয়ে হওক হাঁহ কুকুৰা হওক বা গৰু ছাগলী হওক এই দুটা বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ গ্ৰথটো আৰু আপোনাৰ সিহঁতৰ কালাৰবোৰ বহুত ধুনীয়া হয় আৰু আপোনাৰ কোনো ধৰণৰ ভিটামিনৰ অভাৱ নহয়। তো তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় আপোনাৰ ভিমাইল আৰু অষ্টভেদটো ব্যৱহাৰ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। ভিমাইল আৰু অষ্টভেদটো এটা আমাৰ উপকাৰী বস্তু হয় আৰু ভিটামিনৰ ক্ষেত্ৰত আপোনাৰ ভিমাইলটো বহুত বেছি ভাল হয়। এইটো আপোনাৰ কোম্পানী হ'ল ভাইব্ৰেক কোম্পানী আৰু এইটো অষ্টভেদটো আপোনাৰ চেম কোম্পানী হয় ভাইব্ৰেক। তো ইয়াৰ যিহেতু আপোনাৰ উপকাৰিতা বহুত বেছি, তো আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব পাৰে আৰু এই দুটা বস্তু আপোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ গ্ৰথৰ ক্ষেত্ৰত হওক সিহঁতৰ ভিটামিনৰ ক্ষেত্ৰত হওক তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন কৰিব নালাগে। তো আজিৰ ভিডিঅ' এয়াই আছিল। নতুনকৈ চেনেলটো খুলিছোঁ, আপোনালোকে হয়তো অলপ চলপ মানুহে গম পাইছে। তো চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ ধন্যবাদ।